you cannot be restful and at peace if you want to be successful. And it's the truth, it's God's honest truth. I lived in the Fremont and Nevada factories for 3 years, fixing running around like a maniac. আমাৰ লাইফটোৰ পৰা যদি ডিসিপ্লিন, পাৰপাস অৰ্থাৎ লক্ষ্য আৰু ফোকাস আঁতৰাই দিয়া হয় তেন্তে এটা সময়ৰ পাছত লাইফত থাকিবগে অকল দুখ আৰু কষ্ট। এই তিনিটা হলেহে লাইফটো কন্ট্ৰোল কৰিব পাৰি। কোৰ লাইফ কোত সাবুন হৈ কি সফা কৰিবগে ঠিক নহব, স্বাস্থ্যটো শেষ হৈ যাব, সপোনবোৰ বেলেগে পূৰণ কৰিব, আপোনাৰ প্ৰিয়সীৰ সন্তানৰ দেউতাক বেলেগ হ'ব, তাকে দেখি বহুত বেয়া লাগিব, বহুত কিবা কিবি কৰিব মন যাব, কিন্তু একো কৰিব নোৱাৰিব। শুনি আচৰিত হ'ব যে 95% মানুহৰ অৱস্থা এইটোৱেই। এনেকুৱা এটা ৰাস্তাত গৈ থাকে যিটো ৰাস্তাত কোনো ডিসিপ্লিন, পাৰপাস অৰ্থাৎ লক্ষ্য আৰু ফোকাস নাই, যাৰ শেষ ঠিকনা হৈছে সেই দেশীয় সুৰাৰ বিপণীখন। কিন্তু আজিৰ